পৰা প্ৰদৰ্শনী মুকলি হ'ল যি বড়ো সাহিত্য সভাৰ অধিৱেশন ডিমাকুছিত আৰু এই প্ৰদৰ্শনী 12 তাৰিখলৈকে চলিব আৰু বড়ো সাহিত্য সভাৰ মূল মানে বিষয়বোৰ বড়ো সাহিত্য সভাৰ যি কাৰ্যসূচী সেয়া অহা 10 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে হ'ব তিনিদিনীয়া কাৰ্যসূচী হ'ব আৰু ইয়াৰ আগত এতিয়া সাংস্কৃতিক মানে কি কয় প্ৰগ্ৰামবিলাক অনুষ্ঠানবিলাক চলি থাকিব বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম আৰু ইয়াত ট্ৰেড ফেয়াৰ আৰু লগতে ডিপাৰ্টমেণ্টেল এক্সিবিশ্যন ট্ৰেডিশ্যনেল এক্সিবিশ্যন সেইবোৰ আজিৰ পৰা মুকলি কৰি দিয়া হৈ গ'ল আজিৰ পৰা চলি থাকিব আজিও হাজাৰ হাজাৰ মানুহ আহিছে বাবু কালিৰ পৰা চবেই আৰু আহিব যিহেতু আজি মুকলি হ'ল আৰু বিপণীকেইটাও আহি আছে আৰু প্ৰায় মানে এতিয়া আহি পালে সিহঁতে ছেটিংটোহে এতিয়া কৰি আছে অহাকালিৰ পৰা চব ধুনীয়া হৈ যাব আৰু আশা ৰাখিছোঁ যেনেকৈ অঞ্চলৰ ৰাইজে এটা ইচ্ছা প্ৰকাশ কৰি আছিলে সেইমতে মানে সুন্দৰভাৱে এই অধিৱেশনখন ইয়াত মানে ভালদৰে মানে কি কয় সফলভাৱে মানে কৰিব পাৰিব আৰু যিখিনি আৱশ্যক বড়ো সাহিত্য সভাক এইখিনি সুযোগ সুবিধাখিনিও কৰি দিব পাৰিব আৰু ডিমাকুছিৰ এই বড়ো সাহিত্য সভা সকলৰ কাৰণে স্মৰণীয় হৈ থাকিব সেইটো আমি আশা কৰিছোঁ আৰু যি পাৰোঁ মই অভ্যৰ্থনা কমিটিৰ সভাপতি হিচাপে সকলোকে লৈ ফালে সকলোকে মানে কি কয় সব মানে কিবা কৰি আদৰিবলৈ আমি সাজু হৈ আছোঁ সবটোকে বাংলাদেশৰ পৰা আহি পাব 8 তাৰিখে আৰু নেপালৰ পৰাও আহি আছে তেওঁলোকেও 9 তাৰিখ না কিহত তেওঁলোকেও আহি পাব বাহিৰৰ পৰা আহি 2টা দেশৰ আহিব আপোনাৰ মানে ইণ্ডোনেছিয়াৰ কিছু তেওঁলোকৰ মানে ভিছা কিবা কিবি লোৱাত অলপ বিলম্ব মানে হৈ যোৱাৰ কাৰণে কিছু অসুবিধা হ'ল তেওঁলোকে হয়তো আহিব নোৱাৰিব বাকী 10-15টা দেশৰ মানে আমাৰ এম্বাছাডৰসকলে বা হাই কমিশ্যনাৰসকলে অহাৰ কাৰণে পঠাইছে খবৰ আৰু তেওঁলোকে 11 তাৰিখত ইয়াত আহিব ইয়াত আহি ফালে কিছু তেওঁলোকে অঞ্চল ভ্ৰমণ কৰি সাহিত্য সভাত তেওঁলোকে মানে আমাৰ লোকেল ইণ্টেলেকচুৱেল লোকেল উদ্যোগী লগবিলাকৰ লগত ইণ্টাৰেকশ্যন প্ৰগ্ৰামো কৰিব গতিকে সেইখিনি এক্সট্ৰা প্ৰগ্ৰাম ইয়াত চলিব মানে বিদেশৰ লগতো আৰু বাকী সাহিত্য সভাৰ সাহিত্যৰ সম্পৰ্কে আলোচনাবিলাক চলি থাকিব 5-6টা মান ছেমিনাৰ তাৰ বাদেও আৰু 2টা বিশেষ প্ৰগ্ৰাম লৈছে 10 তাৰিখে যে বড়ো ভাষাক অন্য মানে মানুহবিলাকৰ দৃষ্টিত যিসকলে বড়ো ভাষী নহয় কি ধৰণৰ যিসকলে বড়ো ভাষা ভালকৈ জানে বড়ো সাহিত্য অধ্যয়ন কৰিব পাৰে গতিকে তেওঁলোকৰ মানে কি কয় দৃষ্টিত বড়ো সাহিত্য সভা কি ষ্টেজত আছে আৰু কি বড়ো সাহিত্য সভাই উদ্যোগ লোৱাটো প্ৰয়োজন য'ৰ পৰা বড়ো মানুহৰ বাদেও অন্য মানুহখিনিও বড়ো ভাষা সাহিত্য মানে আপোনাৰ আঁকোৱালি ল'ব পাৰে অধ্যয়ন কৰিব পাৰে এই বিষয়ৰ ওপৰত এই আলোচনা আমাৰ যিমান যিসকলে মাতৃভাষা বড়ো নহয় কিন্তু তেওঁলোকে চবে বড়ো ভাষা ধুনীয়াকৈ জানে আমাৰ ইছমাইল হুছেইন ডাঙৰীয়া আছে মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেচাৰ সিও বড়ো ডিপাৰ্টমেণ্টৰে হয় আৰু বাকী তেনেকুৱা বহুতো শিক্ষক প্ৰিন্সিপাল তেনেকুৱা ধৰণৰ ব্যক্তিসকল আছে তেওঁলোকে আহিব মানে এই অনুষ্ঠানটোত বাকী যিসকলে বড়ো বিভাগত PhD কৰিছে আৰু যিসকলে বড়ো বিভাগত PhD কৰি আছে তেওঁলোকৰো এটা ইয়াত মানে অনুষ্ঠান আছে যে তেওঁলোকে বড়ো সাহিত্যক PhD কৰাৰ সময়ত কি মানে দেখিছে তাত কিবা আৰু কমি আছে কিবা আৰু কৰিবলগীয়া আছে আন সাহিত্যৰ লগত তুলনা কৰি তেওঁলোকে সেই বিষয়ৰ ওপৰত চৰ্চা কৰিব আৰু বড়ো ভাষা সাহিত্যক সব দিশতে যাহাতে অভাৱ নাথাকে তাত মানে কি কয় আগবঢ়াই লৈ যোৱাৰ কাৰণে এটা নতুন সিদ্ধান্ত লৈ যাহাতে বড়ো সাহিত্য সভাই কাম কৰিব পাৰে তো তেনেকুৱা ধৰণৰ কিছুমান বিষয় বস্তু লোৱা হৈছে যি বিষয় বস্তুবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ